নমস্কাৰ বন্ধুসকল, আজি আকৌ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা বিশেষ দিন, সেয়েহে ব্লগটো বনাইছোঁ আৰু আগবাঢ়িছোঁ। কিমান পাৰোঁ আপোনালোকক সকলোবিলাক দেখুৱাম আৰু আজি এটা বিশেষ কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰিম, সকলোৱে গম পাব। আৰু আজি যিমান যি হ'লেও নহ'লেও বহুতকেইটা ব্লগো দিছোঁ আৰু শ্বৰ্ট ভিডিঅ' দিছোঁ, বহুতখিনি মৰম দিছে, কিন্তু ছাবস্ক্ৰাইব কম আছে। হ'লেও মই হাৰ মনা নাই, আগবাঢ়ি যাম বুলি আশা কৰিছোঁ, ভাবিছোঁ। আৰু আপোনালোকৰ নিশ্চয় ভালেই, আৰু মোৰো বৰ্তমান ভালেই। আজি মই আপোনালোকক আজি শ্বেয়াৰ কৰিবলগীয়া কথাটো হৈছে, আজি মোৰ প্ৰায় ক'বলৈ গ'লেও কৈ দিছোঁ, বয়সটো আজি মোৰ 32 বছৰ আজিৰ পৰা সোমাব, 31 বছৰ সম্পূৰ্ণ হৈ। আৰু আপোনালোকক তাৰে কিছুমান কথা ক'ম আৰু অলপ পিছলৈ কৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আৰু যোনে যোনে মোৰ চেনেলটোৰ এই ভিডিঅ' চাই আছে, তেওঁলোকে লাইক, কমেণ্ট আৰু যদি ভাল লাগিছে শ্বেয়াৰ কৰি দিব। আৰু শেষত যদি চাই ভাল পালে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব। আৰু কাষতে থকা তাৰ বেল আইকনৰ বুটামটো আপোনালোকে যেন টিপি অল কৰি দিয়ে। ছাবস্ক্ৰাইব মানুহে এবাৰেই কৰে, কিন্তু যদি দুবাৰ কৰে তেতিয়া আনছাবস্ক্ৰাইব হৈ যায়। আৰু লাইক যদি দুবাৰ কৰে তেতিয়া আনলাইক হৈ যায়। লাইকো এবাৰেই কৰে, আৰু কমেণ্ট কিমান পাৰে সিমান কৰিব পাৰে, শ্বেয়াৰ যিমান কৰে সিমান কৰিব পাৰে। কিন্তু এতিয়া শেষলৈ আপোনালোকক দেখুৱাইছোঁ, আমাৰ ঘৰত এইয়া আলহী আহি আছে, চাহ দিবলৈ চাহ দি আছোঁ। ধুনীয়াকৈ আমাৰ মহেশ দাদাহঁতক এয়া দেখুৱাই দিছোঁ। এইয়া আপোনাৰ চাহ খাই আছে, লাল চাহ নেকি? অঁ, গাখীৰ চাহ ন? আজি কিহৰ কাৰণে দিছোঁ, নহ'লে লাল চাহ দিলোঁহেঁতেন। আজি গম পাইছ নাই কি হয়? মই আজিৰ দিনটোতে জন্ম হৈছিলোঁ, খবৰ আছে নাই? সঁচাকৈ কয়, এনেই কম নি, মিছাকৈ কম নি? এয়া মহেশ যে বহুত দিনৰ চিনাকি ন? কিমান দিন হ'ল? 4 বছৰমান হ'ল, 6 বছৰ মানে হ'ব ন? এয়া একদম মহেশ। কি আছিলে জেগাডোখৰ, কি আছিলে তহঁতৰ ঘৰ? ৰতনপুৰ ৰংমোহন লাইন বুলি কয়। অঁ, ৰতনপুৰ হেৰি কি ৰংমোহন লাইন। আমাৰ ল'ৰাটো আৰু ইয়াৰ ছোৱালীজনী খুচি একেখন স্কুলত একেলগতে পঢ়ে। এদিন সিহঁতৰ ঘৰলৈ যাম, সিহঁতৰ ঘৰখন দেখুৱাম, আপোনালোকে সকলোৱে চাব। আৰু সিহঁতৰ ঘৰত কি কি খাবলৈ দিয়ে পূৰা খাম আৰু ন? তামোল চামোল নাই, এতিয়া দোকান যাব লাগিব কিবা এটা খাবলৈ। দিয়া আছে, কোনোবাই দি থৈছে ন? বেছিকৈ খালে বোলে বেমাৰ হয় বোলে। নাই, নেখাওঁ, এনেই মুখত। অঁ, চেণ্টটোৰ কাৰণে। অঁ, ঠিক আছে, ঠিক আছে, ঠিক আছে। এইটো ই বোলে মানুহটো দেখিবলৈ ধুনীয়া বোলে, ছোৱালী লাগে বোলে, হিৰো বোলে। লাগে নে ছোৱালী লাগে না? নাই নাই, মাইকী মানুহ লাগে দেই, ছোৱালী নালাগে। কেলে? ছোৱালী মানুহখিনি কাম শিকাব লাগিব নাই? ভাল হয় আকৌ, কাম শিকাই মেলি ল'ব লাগে। বেকাৰ হৈ আছে যদি পুনাই ল'ব পাৰিবি না? আছে। লাষ্ট টাইমত নিজেই কৰিব লগা হৈ যাব যে, সেইটো কাৰণে মাইকী মানুহ নিয়াটো বেছি বেয়া। একো নাই, একো নাই, একো নাই। মাইকী বিয়া পাতিয়ে নিম। বিয়া পাতিয়ে নিবি মানে? অঁ অঁ। ডাবুল হৈ ছিংগল হৈ যোৱা যদি আছে। ডাবুল হৈ ছিংগল হৈ যোৱাহে লাগে। অ' মাই গড, হেভি হেভি হেভি। কলম কাটিছে দেই আমাৰ মহেশ ভাই। বাৰ্থডে চাহ খাই ল'লে আৰু এতিয়া একদম শক্তি পাই গৈছে, পূৰা একদম খাচা খাচ কাম। অ' মাই গড, কেৰাকে চুতে মৰি গ'ল দেই এইটো। কি চাহ মেডিয়াম নেকি? অঁ, LP। একদম বেষ্ট কলম দি আছে ন, পূৰা পাব লাগিব এইবিলাক। পাক বোলে নাহিলে বোলে। ঐ আকৌ কলম দেহিয়া। হে? আকৌ কলম দে, ঐ পাত নাই নহ'লে আকৌ কলম দেহিয়া। কেইদিন লাগিব দিবলৈ? এই নিদিবি নি? কলম কাটিবলৈ অহা আগত ৰাতিপুৱা কুকুৰা জোল খাই আহোঁ নেকি? নহয়, গাটো খাই বোলে আকৌ। না, গৈ কেনে খাবি কুকুৰা জোলটো। গাহৰি মাংস বেছি ভিটামিন নেকি? অঁ, কুকুৰ মাংসতে খুৱাই দিব লাগে নেকি? এনেকৈ চব ফালে ওলালে ভাল লাগে আঁকিবোৰ। চব মুখীয়া হ'লে ফেৰ বেছি হ'ব ন এইবোৰ। চেল খাই গ'লে বেয়া হয় নাই? এইকেইটা পিছত নাকাটিলেও হ'ব তাৰপৰা।
এইবিলাক বাছি দিব নালাগে নহয়, থাকিব সৰু দাদা না বাচিব লাগিব। অঁ থাকিব হয় একো কাটিব নালাগে, তাত কাটি যোৱাৰ পিছত এইবিলাক আকৌ চাফা কৰিলে এইবোৰ কৰিব লগা নাই হয় নাই। বন্ধুসকল, আজি মোৰ মানে জন্মদিন, আপোনালোকক কৈছিলোঁৱেই। আজি মোৰ জন্মদিনত মানে কি বুলি কয়, মোৰ ধৰ জন্মদিনটোত যিদিনাখন মই জন্ম হৈছিলোঁ সেইদিনাখন মানে কেনেকৈ কি হৈছিলে তাকে কওঁ বুলি ভাবিছোঁ। মই বিশেষ মানে কি আৰু অলপমান শুনিছিলোঁ আৰু মাহঁতৰ পৰা, তাকে বোলো আপোনালোকৰ আগত কওঁ বুলি ভাবিছোঁ। মানে যিদিনাখন ধৰ মোৰ জন্ম হ'ব সেইদিনাখন মানে তেতিয়াতো আঘোণ মাহ, তেনেকৈ ধান কাটে ন, তেনেকৈ তাৰপিছত ধান কটাৰ দিনতে মানে মা মানে কি ঘৰতে আছিলে আৰু তেনেকুৱা সময়ত মানে কি আমাৰ আৰ্থিক অৱস্থা বৰ বিশেষ এটা ভাল নহয়। তাৰপৰা দেউতা ক'ৰবাত মানে গৈছিলে আৰু ওলাই, তেনেকুৱাতে ধৰক এতিয়া মা ঘৰত আছে আৰু সেইদিনাখনে মোৰ জন্ম হ'ব। তেতিয়া মানে এজন মানে কি হ'ল, এতিয়া ওৱানচু মানুহ এজন আহিছিলে আৰু আমি আপাচং পা বুলি কওঁ আৰু তাই আপাচং পা বুলি কওঁ সেইজন। বৰ্তমান আজি তেওঁ এমাহমান প্ৰায় হৈ গৈছে আৰু তেওঁ ঢুকালে। আমাৰ মানুহ নহয়, তেওঁলোক ওৱানচু মানুহ। আমাৰ মানে বাৰেগাঁৱৰ পৰা অকণমান আগলৈ গ'লে পায় আৰু সিহঁতৰ নগাঁও গাঁৱৰ। আৰু সেই মানুহজন মানে আমাৰ ঘৰত সেইদিনাখন বোলে পইচা পাতি একেবাৰে এটকাও নাই বোলে, আৰু তেনেকুৱাতে বোলে মানুহজন আহিছে আৰু আহি কেনে মাক কিবা মানে লবণী বুলি সুধিছে আৰু কিবা কিবি আদা কচু কিবা এইবিলাক আনে আৰু সেইজনে। তাৰপৰা মাহঁতে ক'লে মোৰ পইচা এটকাও নাই ককাই, মোৰ গাটো বৰ ভাল নহয়, মই একো বস্তু নলওঁ দেই বুলি কৈ মানুহজনক কৈছে আৰু ভনী তোৰ গাটো ভাল নহয়, পইচা পাতি নাই যদি লহ এয়াই পইচা 10-20 টকামান আছে ৰাখিবি বুলি এনেকৈ কৈ কেনে দি থৈ গৈছে আৰু মাৰ হাতত বোলে। তাৰপিছত আৰু ধৰক মা মানে বেছি হৈছে আৰু গাটো বেছি বেয়া লাগিছে, তেনেকুৱাতে দেউতাৰ হাততো পইচা নাই, মাৰ হাততো পইচা নাই, আৰু সেই আপাচং পাজনে দি থৈ যোৱা আৰু সেই পইচা 20 টকাটোৱে বোলে ডক্তৰ এজনক মাতি বেজি চেজি দি আছে। তাৰপিছতে মানে কি হ'ল আৰু মোৰ জন্ম। ডক্তৰজনক আৰু তেতিয়া ইমান পইচা দিব লগা ইমান নহৈছিলে আৰু পইচা মানে 20 টকা এটা দিলে আৰু বেজীটো দিলে আৰু মই জন্ম হ'লোঁ। মাহঁত মানে মেডিকেল নোযোৱাকৈ মই ঘৰতে জন্ম হ'লোঁ। তাকে আৰু তাৰপিছতে ধৰক এদিন দুদিনকৈ এনেকৈ আৰু ডাঙৰ হ'লোঁ। ডাঙৰ হৈ মই বাৰেগাঁৱত জন্ম, সাপেখাতি বাৰেগাঁও। ঘৰখনত মোৰ মা দেউতা, তাৰপিছতে মোৰ ককাইদেউ দুজন আছে, এতিয়া বৰ্তমান বৌ দুজনী আছে, আৰু সিহঁতৰ ডাঙৰজনৰ ছোৱালী এজনী, সৰুজনৰ ল'ৰা এটা আছে। আৰু মোৰ বৰ্তমান মানে কি হ'ল, এতিয়া আপোনাৰ লংপটীয়া আইদেউবাৰী কাঠনি গাঁৱত বিয়া হৈছোঁ। মোক চিনি পোৱাসকলে পায় আৰু নোপোৱাসকলৰ কাৰণে কৈছোঁ আৰু। তাৰপিছতে আজি আৰু তাকে জন্মদিন বুলি বিশেষকৈ আগতে তেনেকৈ পতা নহয় আৰু স্কুল পঢ়ি থাকোঁতে আৰু লগৰ ফ্ৰেণ্ডবিলাকৰ লগত আৰু হোটেলত গৈ চাহ মিঠাই কিবা কিবি খোৱা হয়। ঘৰত বিশেষভাৱে আয়োজন কৰা নহয়, এবাৰো তেনেকৈ আয়োজন কৰা হোৱা নাই, কিন্তু মানে ঘৰতে আৰু বাৰ্থডে বুলি গম পায় আৰু মাংস চাংস ৰুটি চুটি আৰু এনেই ঘৰতে খাবলৈ আৰু তিনিজন আৰু আমি মিষ্টাৰ মই আৰু আমাৰ বেটা হয়নে, আমি খাম বুলি আৰু আয়োজন কৰিছোঁ আৰু তিনিজনৰ কাৰণে খাম আৰু কাকো মাতা নাই। বাৰ্থডে উইচ কৰিছে আৰু সকলোৱে। সেই দীপনে কৈছে আৰু তাৰ গা ভাল নাই, সি শুই আছে আৰু ওচৰতে, তাৰ জ্বৰ হৈছে, স্কুলৰ পৰা অহাৰ পিছৰ পৰা জ্বৰ, মূৰ বিষ। তাৰপিছত এতিয়া তাক মই ওচৰতে বহুৱাই জুই ওচৰতে বহুৱাই ভৰি হাতত গৰম পানী চৰম পানী কৰি দিওঁ, অলপমান ভৰিকেইটা গৰম পানী জুবিয়াই ল'ব, দৰৱ আনি থোৱা আছে খাব। তাৰপৰা মই আৰু খাবৰ কাৰণে বনাওঁগৈ। তাকে আৰু ইয়াকে কৈ জন্মদিন ধৰক কেনেকৈ পাৰ হৈছিলে মাহঁতে কোৱা শুনাখিনিকে ক'লোঁ, আৰু বিশেষ শেষত কেনেকৈ ৰুটি খাওঁ, মাংস কেনেকৈ বনাওঁ এইবিলাক দেখুৱাম। আৰু তাৰপিছতে ভিডিঅ'টো মই আপোনালোকৰ আগত সামৰিম, আৰু তাৰপিছত নেক্সট এটা ভিডিঅ' লগ পোৱা আশাৰে আৰু চাই যাব আৰু কণ্টিনিউকৈ স্কিপ নকৰাকৈ। এয়া গাহৰি মাংস, আলু, এয়া বেটাক দিছোঁ ৰুটি, গাহৰি মাংস, এয়া এগাল থৈ দিছোঁ মানুহে খাবলৈ, এইফালে খাই আছে। খাই কথাই ক'ব পৰা নাই। বেটা এইফালে চাই দিয়া,
বেমাৰী ল'ৰাটো মোৰ বাও হৈ যাব দেই, উঠি খাই দিয়া ভাল হৈ যাব দেই, হয় নাই? কাইলৈ স্কুল নপঠিয়াং, তোমাৰ ইমান গাটো বেয়া আছে ন। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।